Hello everyone, Pallavita World's আনটা নতুন ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলে আন এটা সুইট ডিশৰ ৰেচিপি লৈ আহিছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি ভাল পায় লাইক আৰু শেয়াৰ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো এতিয়া দেৰি নকৰি ৰেচিপিটোৰ ফালে আগবাঢ়ো। আজি মই আপোনালোকলে জোন পিঠাৰ ৰেচিপিটো লৈ আহিছো। তাৰ কাৰণে মই ব্যৱহাৰ কৰিছো 2 কাপ ময়দা, সৰু সাইজৰ নাৰিকল এটা, সুজি এবাটি, চেনি 1/4 কাপ, অকণমান ঘিউ, পানী, কুকিং অইল আৰু কিছুমান বস্তু মই ৰেচিপিটো বনাই যাওঁতে ব্যৱহাৰ কৰি যাম। সেই ভিডিঅ'টো স্কিপ নকৰাকে আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া মই পানীখিনি অকণমান গৰম কৰি লওঁ আৰু পানীখিনি গৰম হয় মানে মই নাৰিকলৰ বাকলিখিনি গুচাই লওঁ। নাৰিকলৰ বাকলিখিনি গুচোৱা মানে মোৰ পানীখিনিও গৰম হৈ গ'ল। এতিয়া এটা ডাঙৰ বাটিত ময়দাখিনি লৈ তাত মই অলপমান নিমখ, মই 1/4 টিস্পুন নিমখ, তাৰ লগতে 1/4 টিস্পুন বেকিং পাউডাৰ আৰু 1/4 টিস্পুন বেকিং সোডা ময়দাখিনিত মিলাই দিছোঁ। লগতে 4 টেবুলস্পুন সুজিও মই ইয়াত দি দিম। আটাইখিনি শুকান বস্তু ভালদৰে এবাৰ মিহলাই লোৱাৰ পিছত মই ইয়াত মইনৰ বাবে তেলৰ ব্যৱহাৰ কৰিম। তেল দি ভালদৰে মিশ্ৰণটো সানি লোৱাৰ পিছত মিশ্ৰণটো যদি মুঠি বান্ধ খাইছে তেন্তে মিশ্ৰণটো মইন দিয়া সম্পূৰ্ণ হৈছে। মোৰো এই মিশ্ৰণটো মুঠি বান্ধ খাইছে মানে এইখিনি মইন দিয়া হৈ গ'ল। এতিয়া মই গৰম কৰি লোৱা পানীখিনিৰে অলপ অলপকৈ দি এই মিশ্ৰণটোৰ পৰা এটা চেমি চফ্ট ডো ৰেডি কৰি ল'ম। মোৰ এই ডোটো ৰেডি হৈ গ'ল। এতিয়া মই এই ডোটোক অলপ সময়ৰ কাৰণে ঢাকি থৈ ৰেষ্ট ল'ব দিম আৰু এইখিনি ৰেষ্ট লৈ মানে মই নাৰিকলখিনি মিক্সিত পিচি ল'ম। মই নাৰিকলখিনি মিক্সিত পিছাৰ আগতে নাৰিকলখিনি সৰু সৰু টুকুৰাত কাটি লৈছোঁ যাতে মোৰ মিক্সিত পিচিবলৈ সুবিধা হয়। কাটি লোৱা নাৰিকলৰ টুকুৰাখিনি মিক্সি বাতিটোত দি মই ইয়াত 4 টেবুলস্পুন চেনিও দি দিছোঁ। পেষ্টটো বেছি মিহি কৰিব নালাগে, অলপমান সহজকৈ ৰাখিলে ইয়াৰ টেষ্টটো বেছি ভাল হয়। মোৰ নাৰিকলখিনি পিচি লোৱা হৈ গ'ল। মই গেছত এখন কেৰাহী পাতি দিছিলোঁ। কেৰাহীখন অলপমান গৰম হোৱাত মই পিচি লোৱা নাৰিকলখিনি ইয়াত দি দিছোঁ। নাৰিকল ভাজিবলৈ কেৰাহীখন সম্পূৰ্ণৰূপে গৰম নহ'লেও কোনো অসুবিধা নহয়। গেছৰ ফ্লেমটো ল' টু মিডিয়ামৰ মাজত ৰাখি মই 3-4 মিনিটমান এই নাৰিকলখিনি ভাজি ল'ম। মোৰ এই নাৰিকলখিনি ভজা 3-4 মিনিট হৈ গ'ল। এতিয়া মই ইয়াত চুজিখিনি দি আৰু 2-3 মিনিটমান মই ভাজি ল'ম। মই বাকী থকা চেনিখিনিও ইয়াত মিলাই দিছোঁ। মোৰ এইখিনি ভজা প্ৰায় হৈছে। এইখিনি সময়তে আপোনালোকে ইয়াত নিজৰ ইচ্ছা অনুযায়ী ড্ৰাই ফ্ৰুটছ ঘিউত ভাজি ইয়াত দি দিব পাৰিব। মই আজি ড্ৰাই ফ্ৰুট ব্যৱহাৰ কৰা নাই, অকণমান ঘিউহে ইয়াত দি দিছোঁ। কেৰাহীখন যিহেতু গৰম হৈ আছে সেয়ে মই মিশ্ৰণটো বেলেগ এখন প্লেটলৈ কাঢ়ি দিছোঁ, নহ'লে ৰঙচুৱা হৈ যাব। মোৰ নাৰিকলৰ মিশ্ৰণটো ঠাণ্ডা হৈ গ'ল। গৰমে গৰমে নাৰিকলৰ মিশ্ৰণটো ইয়াত ব্যৱহাৰ কৰিব নোৱাৰি, সেয়ে ইয়াক ঠাণ্ডা কৰি ল'ব লাগিব পোনপ্ৰথমে। আৰু ময়দাৰ ডোটো ৰেষ্ট লোৱা হৈ গ'ল। মই আকৌ এবাৰ ময়দাখিনি ভালদৰে মঠি লৈ ইয়াৰ পৰা সৰু সৰু পেৰা কেইটামান ৰেডি কৰি লৈছোঁ। এতিয়া পেৰাটো পুৰিৰ চাইজত পাতলকৈ বেলি লৈছোঁ। এতিয়া এই পুৰিখনত লগাবলৈ 3 চামুচ ঘিউ আৰু 3 চামুচ ময়দা মিলাই এটা ঘোল ৰেডি কৰি লৈছোঁ। ৰেডি কৰি লোৱা ময়দা আৰু ঘিউৰ মিশ্ৰণটো পুৰিখনৰ ওপৰত লগাই ভিডিঅ'টোত দেখুৱাৰ নিচিনাকৈ ভাজ কৰি তাক ঘূৰণীয়া কৰি শেষৰ মূৰটো তলফালে খোল খাব নোৱাৰাকৈ সোমাই দিছোঁ। এতিয়া আকৌ পুৰিখনৰ ওপৰৰ ফালে লাহে লাহে ঘূৰাই ঘূৰাই বেলি
তাত নাৰিকলৰ মিশ্ৰণখিনি দি পুৰিখনৰ কাষখিনিত ভালদৰে পানী লগাই ভিডিঅ'ত দেখুৱাৰ নিচিনাকৈ ভাজ কৰি ল'ম। মই এই ভিডিঅ'টোত 4টামান ধৰণেৰে এই পিঠাটো কেনেকৈ ভাজ কৰিব পাৰি তাকে দেখুৱাইছোঁ। সেয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ এইকেইটা ভাজ কৰি লোৱা হৈ গ'ল। এতিয়া মই গৰম হ'বলৈ দিয়া কেৰাহীখন গৰম হোৱাত অলপমান তেল দি দিছোঁ। তেলখিনি গৰম হ'লে মই এটা এটাকৈ এইখিনি ভাজি ল'ম। মোৰ তেলখিনি গৰম হোৱাত গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি 2টা পিঠা তেলত দি দিছোঁ। এতিয়া ইলুটি শিলুটি কৰি গল্ডেন ব্ৰাউন হোৱালৈকে এইকেইটা মই ভাজি ল'ম। এইখিনি অলপ অলপ ৰঙচুৱা হ'ব ধৰিছে আৰু 2-3 মিনিটমান এইখিনি ভাজিলেই ৰেডি হৈ যাব। মোৰ এই দুটা ভজা হৈ গ'ল। এতিয়া এই দুটা কাঢ়ি লৈ বাকীবোৰো এনেদৰেই মই ভাজি ল'ম। আপোনালোকেও এই ৰেচিপিটো এবাৰ ঘৰত বনাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া মোৰ আটাইখিনি পিঠা ভাজি লোৱা হৈ গ'ল।